So hey yo, what's up guys? Welcome back to the new video. তো আশা কৰোঁ চবৰে ভালে, মোৰো ভালে। তো আজি ষ্টাৰ্ট কৰিব গৈ আছোঁ বেলেগ এটা টপিক। তো তাৰ ওপৰত তাকে আজি ভাবিলোঁ পেক্সৰ ওপৰত ভিডিঅ' এটা বনাওঁ। বহুত দিন বনোৱা নাই ভিডিঅ' এটা, পেক্সৰ ওপৰত বনাই দিওঁ বুলি ভাবিলোঁ। তো এইটো পেক দেখা পাইছে, বহুতে কয় হুইলি বাৰ, কি ওলাই কয়। তো প্ৰপাৰ প্ৰনাউন্সিয়েশ্যনটো ক'ব জানিব লাগিব। প্ৰনাউন্সিয়েশ্যন প্ৰপাৰটো যদি ক'বলৈ পায় ভাল হ'ব। তো হুইলি বাৰ বুলি নকয়, এইটো পেক্স বুলি কয়, ফুড টেষ্ট বুলি ক'ব পাৰে। হুইলি বাৰ নক'ব, পেক্স বুলি ক'ব। অসমততো খালি হুইলি বাৰে চলে। তো পেক্স বুলি ক'ব, এইটো চাব পাৰে। তো মাৰ্কেটত বহুত ধৰণৰ পেক্স পায়, লোহাৰৰ ষ্টিলৰ পায়, যেনেকৈ মই ভিডিঅ'ত দেখাই দিছোঁ এনেকুৱাও পায়, এলুমিনিয়ামৰ এনেকুৱাও আহে, ফ্লিপকাৰ্টতো পায়, এমেজনৰ ওপৰত দেখাই দিছোঁ এনেকুৱা। এইবিলাক ইউজ কৰিব। তো মই যদি ৰেকমেণ্ড কৰোঁ এনেকুৱা ইউজ কৰিব। এইটো ফাইবাৰৰ পেক্স হয়, বহুত লাইট ৱেইট চাব পাৰে, আৰু ডিউৰেবিলিটি বহুত ভাল, ৱেইটটো বহুত কম, আৰু মানে ভাল মজবুতো আছে। এডালো ইউজ কৰিব পাৰে, বা এলয় এনেকুৱা ওপৰত দেখাই দিছে এনেকুৱা এলয় পেক্সো ভাল আহে। তো এনেকুৱা পেক্সো ইউজ কৰিব পাৰে, বা এইটো ইউজ কৰিব পাৰে। আপোনালোকৰ মৰ্জি, দুটাৰ ভিতৰত যোনটো ইউজ কৰিব পাৰে ভাল আৰু। এলুমিনিয়ামতো ইউজ কৰিব দিছোঁ। এলুমিনিয়ামতো বহুত লাইট ৱেইট হয়, আৰু তাতে বহুত মজবুত আহে। ষ্টিলৰ পেক্স এনেকুৱা একদম ৰেকমেণ্ড নকৰিব। তো ইউজ নকৰিব এইবিলাক, আৰু পৰিলেও বহুত চাইকেলখনে কষ্ট পায়, এক্সেলডাল ভাঙি যোৱাৰ চান্স আছে। তো এক্সেলৰ লগত গিয়াৰো ভাঙিব। তো এইবিলাক ষ্টিলৰবিলাক ইউজ নকৰিব, এনেকুৱা ইউজ কৰিব। দাম ইমানো দাম নহয়, বেছি দাম। এইবিলাকে ইউজ কৰিব, ষ্টিলবিলাক ইউজ কৰাতকৈ। তো এলুমিনিয়ামৰ পেকবিলাক বা এইবিলাক পেক ইউজ কৰিলে আপোনালোকৰ ষ্টাণ্ট দিবলৈও ভাল হ'ব, যেনে পেক হুইলি, বাকী কম্বো ষ্টাণ্টছবোৰ কৰিবলৈও ভাল হ'ব, ইজি হ'ব। এনেকুৱা বেলেঞ্চটো ভালকৈ পায় এইবিলাক পেক্সত। এলুমিনিয়াম বা এইটো পেক্স ভাল হয় এজ কম্পেয়াৰ টু ষ্টিলৰ পেক্স। ষ্টিলৰ পেক্সবোৰ গধুৰ হয়, তো কম্বোবোৰ মাৰিবলৈ ৱেইট হৈ যায় চাইকেলখন, আৰু এইটো ইউজ কৰিলে বেলেঞ্চটো বেছিকৈ ভালকৈ পায়, আৰু প্ৰপাৰ কম্বোবিলাক কৰিব পাৰিব। চ' মইতো এইটো ইউজ কৰিব দিওঁ। আৰু বাকী এইটো গ্ৰিপ দেখা পাইছে, এৰাই গৈছে অলপ, একো নাই। মোৰ এইটো চাইডে আছে, এইটো চাইড মই ইমান ইউজ নকৰোঁ, তো এৰাই দিলোঁ। তো বাকী ইটো চাইডৰ মোৰ গ্ৰিপ আছে ভাল। গ্ৰিপৰ ভিডিঅ'টো যদি চোৱা নাই তো চাই ল'ব। তো আগৰ গ্ৰিপৰ ভিডিঅ' যদি চোৱা নাই, গ্ৰিপ কেনেকৈ ইনষ্টল কৰে চাই ল'ব। এইটো গ্ৰিপ আপোনালোকৰ শ্লিপ নামাৰিবৰ কাৰণে দিছোঁ। তো কম্বো মাৰিলে, শ্লিপ মাৰিলে আকৌ গিয়াৰে চিয়াৰে ভৰি চৰি সোমাই যাব পাৰে, স্পকত ভৰি সোমাই যাব পাৰে। চ' গ্ৰিপটো লগাই ল'ব। গ্ৰিপৰ ভিডিঅ'টো যদি চোৱা নাই, আগৰ ভিডিঅ'ত চাই ল'ব গ্ৰিপৰ ভিডিঅ'। মোৰ চেনেলটোত যাই ল'ব। তো চেনেলত যাই চাই ল'ব পেক কেনেকৈ ইনষ্টল কৰে গ্ৰিপটো। তো আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিছোঁ, যোনবিলাকে ষ্টিলৰ পেক্স ইউজ কৰে, ষ্টিলৰ পেক্সবিলাক বহুত ধাৰ হয়। চ' ধাৰ হোৱাৰ কাৰণে থিয় হওঁতে বা ষ্টাণ্ড দিওঁতে যেতিয়া পেক্সত পৰিলে ধাৰৰ কাৰণে গাত কাটা যাব পাৰে। চ' এইবিলাক ইউজ কৰিব, এলুমিনিয়ামৰ ইউজ কৰিব পাৰে। সেইটো কাৰণে এইটো ইউজ কৰিব, এইটো চব চাইডৰ পৰা ভাল, প্ৰব্লেমটো নিদিব ইমান। পৰিলেও একো কেছ নাই, লাইট ৱেইটো হয়, তাতে ডিউৰেবিলিটি বহুত ভাল। তো ষ্টিলৰ পেক্স ইউজ নকৰিব, কাৰণ পৰিলে আকৌ দুখ পাই যাব পাৰে, চাল বাকত এৰাই যাব পাৰে। চ' মই ৰেকমেণ্ড কৰিম যে এইটো ইউজ কৰক। বাকী এইখনত চাব পাৰে, এইটো ষ্টিলৰ পেক্স হয়। এইটো একে ফালটো কমত পায়, কিন্তু বহুত বেয়া হয়। তো চাব পাৰে, ইয়াত পোৱা ধাৰ হৈ থাকে, ধাৰৰ কাৰণে গোটেই কাটি দিব পাৰে গা চা। তো এইটো বহুত ধাৰ হয়, সেইটো ইউজ নকৰি এইটো ইউজ কৰিব। চ' কমত নাযাব, দামীয়ে ল'ব, ওৱান টাইম ইনভেষ্টমেণ্ট হ'ব। চ' ওৱান টাইম ইনভেষ্টমেণ্টে কৰিব, একেবাৰে কাৰণে লাইফ টাইমৰ কাৰণে কাম দিব। চ' এইটো ইউজ কৰিব, বাকী কম দামী নাযাব, এবাৰে ইউজ কৰিব। চ' আজিলৈ ইমানেই। তো ভিডিঅ' যদি চাই ভাল লাগিলে কমেণ্টত জনাব কেনেকুৱা লাগিলে। বাকী ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিলে কমেণ্টত কৈ দিব কেনেকুৱা লাগিলে, আৰু লাইক কৰিব নাপাহৰিব যদি ভাল লাগিলে চাই, আৰু ছাবস্ক্ৰাইব কৰি থ'ব। তো আৰু বেল আইকনটো দবাই দিব, বেল আইকনটো দবালেহে নটিফিকেশ্যন আহি থাকিব আপোনালোকৰ। চ' এনেধৰণৰ মোৰ ইণ্টাৰেষ্টিং ট্ৰিক্সৰ কাৰণে মোক ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ইনষ্টাত টিপছ পাই জিচু এম টিভি ফ'ল' কৰি দিব। লিংক ইন দ্য ডিছক্ৰিপশ্যনত দি দিম লিংকটো। তো তাত যাই ফ'ল' কৰি ল'ব, তাত চব শ্বৰ্ট পাই যাব, শ্বৰ্ট ভিডিঅ'বোৰ পাই যাব তাতে। তো কালি ভিডিঅ'টো চাব নাপাহৰিব, কালি ভিডিঅ'টো আপলোড কৰা হৈ আছে। তো চেনেলত যাই চাই ল'ব, বটম ব্ৰেকেট কেনেকৈ ইনষ্টল কৰে তাকে দেখাইছোঁ। তো চাই ল'ব আগৰ ভিডিঅ'টো। তো এনেকৈ ধৰণৰ ডেইলি ভিডিঅ' আহি থাকিব 7টা বজাত, ৰাতিপুৱা 7টা বজা বা 7:30 ভিতৰতে পাই যাব এনেকুৱা ভিডিঅ'। তো ছাবস্ক্ৰাইব কৰি থ'ব, তো ডেইলি ভিডিঅ' আহি থাকিব। তো আপোনালোকে লাভ হ'ব।